Hello friends, welcome to my channel Digontor Priya local video. আজি আপোনালোকলৈ এটা নতুন ভিডিও আগবঢ়াব লৈছো। ভিডিওটো চাই আপোনালোকে কেনে পাৰে জনাব আৰু স্কিপ নকৰাকৈ ভিডিওটো চাব। আজি ভিডিওটো ধামাকা হ'বলৈ ওলাইছে। ভিডিওটো হৈছে এটা চ্যালেঞ্জ আপোনালোক কেনে ধৰণৰ চ্যালেঞ্জ আপোনালোকক দেখাই আছো। প্লিজ লাইক, কমেন্ট, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ। এয়া আমাৰ আজি হ'ব মেগি চ্যালেঞ্জত আছে আমাৰ ভাইটি দুটা লগতে আপোনালোকে কোনে জিকিব আগতীয়াকৈ পাৰিলে জনাব, গেছ কৰিব কমেণ্টত আৰু যোন হাৰিব সিহঁতৰ যে পানিশমেণ্ট এটা আছে, পানিশমেণ্টটো কি ভিডিওটো পিছত জনাই আছো। এতিয়া আমি ভিডিওটো ষ্টাৰ্ট কৰিব লৈছো, চ্যালেঞ্জটো ষ্টাৰ্ট কৰিব লৈছো। টাইম ষ্টাৰ্ট নাও। 1 মিনিটত কোন ফাৰ্ষ্ট হ'ব? 1 মিনিটত যোন ফাৰ্ষ্ট হ'ব সিয়ে চ্যালেঞ্জৰ পানিশমেণ্ট পৰা বাচিব 1 মিনিটত। পুৰা 5টা বাজিছিল। 1 মিনিট কৈ আছে। মুখখন দেখা আকৌ, মুখখন নেদেখাকৈ মানে খাই নেকি? মোক কি কোনো দেখুৱা না। জলদি একদম পানী নোখোৱাকে, পানী একদম শেষত। 30 সেকেন্ড। 30 সেকেন্ড আৰু 60 সেকেন্ড। আৰু 60 সেকেন্ড। মুখখন দাঙি কেনে খা কমছে কম। মোক কি কৰো সোমাই যাব এতিয়া প্লেট। আৰু 10 সেকেন্ড। 9 8 7 6 5 4 2 1 এয়া দেখিলে কোনোৱে ভালকে ফিনিশ কৰিব নোৱাৰিলে। এইফালে আছে বেছি, এইফালে আছে কম। এতিয়া উইনাৰ কোন হ'ব? এইফালে ডাঙৰটো হ'ব উইনাৰ, এতিয়া সৰুটো হ'ব নোযায়। এতিয়া পানিশমেণ্ট কি দিম? কেঁচা জলকীয়া হ'ব, চুবাব লাগিব। এতিয়া ডাইৰেক্ট কেঁচা মুখখন সুন্দা জলকীয়া চুবাব লাগিব। এতিয়া কি হ'ব? এতিয়া পানিশমেণ্টলৈ যাম আমি। চব পানী খাই গৈছে, জলকীয়া দিয়া পুৰা মেগী। এতিয়া হাৰিলে চ্যালেঞ্জটো কি খাব লাগিব? জলকীয়া। জলকীয়া কামোৰ। 12 বাজি গ'ল, জলকীয়া খাই 12 বাজি গ'ল। চব ভিডিওটো চাই কেনে পালে ক'ব, কমেণ্ট কৰিব, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু যাতে আপোনালোকক এনেকুৱা ভিডিঅ' আৰু আগবঢ়াই দিব পাৰোঁ তাকে কামনা কৰিলোঁ। ভিডিঅ'টো মোৰ আজি ইমানতেই। ধন্যবাদ। বাই বাই।